দুটা ভাগত বিভক্ত হৈছে, কংগ্ৰেছ বুলি দাবী কৰি দুটা ভাগত বিভক্ত হৈছে। তাৰ মাজত বিভিন্ন ধৰণৰ কথা বতৰা ইতিমধ্যে আপোনালোকে গমেই পাইছে, শুনাই পাইছে, বাতৰি বা নিউজত পাইছে। গতিকে এই সন্দৰ্ভত আপোনালোকে কি ক'ব, যিহেতু আপোনালোকে কংগ্ৰেছী হয়? হয়, সাংবাদিক বন্ধুসকল, আজি আমি ইয়াতে উপস্থিত আছো। মই ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট, আমাৰ সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট উপস্থিত আছে, আমাৰ দুয়োটা জিলা পৰিষদৰ আমাৰ সদস্য উপস্থিত আছে, আমাৰ আঞ্চলিক সদস্যসকল উপস্থিত আছে, আমাৰ ইয়াতে মণ্ডল সভাপতিসকল উপস্থিত আছে, আমাৰ ডিষ্ট্ৰিক্ট জিলা কংগ্ৰেছৰ উপসভাপতি ইয়াতে উপস্থিত আছে, NSCৰ সভাপতি উপস্থিত আছে। গতিকে তেখেতসকলে দুদিন পিছে পিছে নিউজ চেনেলত দি আছে তেখেতসকল কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী বুলি তেখেতসকলে কৈ আছে। কিন্তু যোৱা সেই উপ নিৰ্বাচনৰ সময়ত আমাৰ যি ভয়াৱহ পৰিস্থিতি আছিলে, সেই ভয়াৱহ পৰিস্থিতিৰ সময়ত এখেতসকল ক'ত আছিলে? আৰু উপ নিৰ্বাচনৰ পাছত নতুনকৈ সমষ্টিত কংগ্ৰেছ দলৰ বুথ লেভেলৰ পৰা ব্লক লেভেললৈকে সংগঠন বনোৱাৰ সময়ত এই ব্যক্তিসকল ক'ত আছিলে? আপোনাৰ আজিৰ পৰিস্থিতিত সকলোতকৈ প্ৰয়োজনীয় হোৱা BLA আৰু BLA সকলৰ বাছনি নিযুক্তি, আনকি BLA সকলৰ প্ৰশিক্ষণৰ সময়ত নিযুক্তি, আনকি BLA সকলৰ প্ৰশিক্ষণৰ সময়ত এইসকল ক'ত আছিলে? SR চলি থকা সময়ত চৰকাৰী BLO সকলৰ লগত আমাৰ কাম কৰি থকা সাধাৰণ ভোটাৰসকলৰ সহায় কৰাৰ সময়ত দুদিন পিছে পিছে BLO সকলৰ লগত পৰিস্থিতি বুজ লোৱা আৰু মিটিং কৰি পৰিস্থিতি বুজ লোৱাৰ সময়ত এইসকল ক'ত আছিলে? আপোনাৰ সমষ্টিৰ প্ৰতিটো বুথত বুথ কমিটি গঠনৰ সময়ত এইসকল ক'ত আছিলে? তেওঁলোক কংগ্ৰেছী হয়। তেওঁলোক কংগ্ৰেছ দলৰ কোনো বিষয়ববীয়া নহয়। আমাৰ সন্দেহ হৈছে তেওঁলোক BJPৰ বি টিম হিচাপে কাম কৰি আছে। কাৰণ সমষ্টিত হোৱা ইয়ত কংগ্ৰেছৰ সদস্য ভৰ্তিৰ সময়ত এইসকলক আমি পোৱা নাছিলোঁ। আমাৰ সমষ্টিত দুয়োখন ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ ঘূৰি ধৰি নিৰ্বাচন চলাই নিয়াৰ সময়ত এইসকল আমি পোৱা নাছিলোঁ। এইসকল ক'ত আছিলে? গতিকে সমষ্টিত 25টা মণ্ডলৰ কমিটি গঠনৰ সময়ত এখেতসকল ক'ত আছিলে? আমি এখেতসকলক পোৱা নাছিলোঁ। আৰু ইক্ৰামুল যিজন মানুহ, তেখেতৰ দেউতা জলিল মাষ্টৰ চাহাব যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতে BJP দলৰ পৰা জিলা পৰিষদৰ টিকেট বিচাৰিছিলে। গতিকে তেখেতৰ নিজকে কংগ্ৰেছী বুলি কৈ আছে, কিন্তু তেখেত কেনেকুৱা কংগ্ৰেছী? মোৰ কথাটো হৈছে ইয়াতে যে কংগ্ৰেছী বুলি দাবী কৰিছে আৰু লগতে এনটি তানজিল হুছেইনক যদি টিকেট প্ৰদান কৰে দলে হাইকমাণ্ডে, তেতিয়াহ'লে কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ দিছে। মই এই বিষয়ত আপোনাক চাওক, তানজিল হুছেইন আমাৰ যোৱা যেতিয়া আমাৰ কৰোণাৰ সময়ত তানজিল হুছেইনে প্ৰত্যেক জেগাত আমাৰ লগত আহি তেখেতে নিজে উপস্থিত থাকি পেলাই আমাৰ এই কৰোণাৰ আমাৰ যোনটো ভয়াৱহ পৰিস্থিতি আছিলে, সেই সময়ত জেগা জেগা তানজিল হুছেইনে চেনিটাইজাৰ কৰিছে। আৰু এই কৰোণাৰ সময়ত তানজিল হুছেইনে প্ৰত্যেক মানুহৰ ওচৰত আহি মানুহৰ সুখ দুখৰ লগত জড়িত হৈ আছিলে। আৰু বৰ্তমানো তানজিল হুছেইন প্ৰত্যেকটা মানুহৰ লগতেই মানুহৰ সুখ দুখৰ লগত আৰু আমাৰ সমষ্টিত আমাৰ যি সংগঠন, আমাৰ সমষ্টিত দলীয় কাম কাজৰ লগত তানজিল হুছেইন জড়িত হৈ আছে। আৰু তানজিল হুছেইনৰ বিষয়ে যে তেখেতসকলে কৈ আছে যে তানজিল হুছেইন অযোগ্য, তানজিল হুছেইন এজন যোগ্য প্ৰাৰ্থী। আৰু তানজিল হুছেইনে টিকেট পালে চামাগুৰি সমষ্টিত যে জিকিব তাৰ কোনো সন্দেহ নাই। এতিয়া কথাটো হৈছে আপোনালোকৰ কংগ্ৰেছৰ মাজতে যি অন্তঃকলহ লাগি আছে, সেই অন্তঃকলহত 2026 নিৰ্বাচন যিহেতু খবৰ চাপিছে, তাত কিবা প্ৰভাৱ পেলাব পাৰে? তেখেতসকলে নিজকে কংগ্ৰেছী বুলি কৈ আছে, কংগ্ৰেছী বুলি দাবী কৰি আছে। গতিকে তেখেতসকলৰ কংগ্ৰেছ দলৰ
কোনটো বিষয় বাবদ আছে প্ৰভাৱ পেলাব। তেখেতসকলে প্ৰভাৱ পেলাব। তেখেতসকলতো কংগ্ৰেছ দলৰ কোনো বিভাগ নাই, জিলা কংগ্ৰেছত নাই, ব্লক কংগ্ৰেছত নাই। আৰু তেখেতসকলৰ মাজৰ পৰাই 2 এজন মানুহ যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনাৰ যিজন ৰহমত বুলি কয়, তেখেতে যোৱা পঞ্চায়ত নিৰ্বাচনত এজিপিৰ হৈ তেখেতে প্ৰচাৰ কৰিছে। তাৰো আমাৰ হাতত প্ৰমাণ আছে। আৰু এজিপি হৈ প্ৰচাৰ কৰাৰ পাছত ধাৰাসায়ীভাৱে জৌমুৰী পঞ্চায়তত তেখেতে বিফল হৈছে। আৰু যিজন শ্বহীদ মাষ্টৰ, তেখেতৰো ভাই বোৱাৰী এজন ৱাৰ্ড মেম্বাৰ এজিপি দলৰ, আৰু তেখেতৰ ককাই এজন এজিপি দলৰ সমষ্টিৰ উপসভাপতি। গতিকে এখেতসকলে যে নিজকে কংগ্ৰেছী বুলি দাবী কৰি আছে, আমাৰ সন্দেহ হৈছে এখেতসকলে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। এই বিষয়ৰ দ্বাৰা কিবা প্ৰভাৱ পেলাব নেকি? নাই, এখেতসকলে একো প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ বিজেপিয়ে তো আমাৰ বিৰোধী দল আছে, বিজেপিৰ কাম কৰিবই, কিন্তু এখেতসকলেও এই বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। এনেকুৱা যিটো দেখুৱাই আছে, কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। চামগুৰি সমষ্টিত তানজিল হুছেইন জিকিব, এইটো আমি 100% আমি নিশ্চিত বুলি ক'ব পাৰোঁ। এতিয়া যিসকলে আপোনাৰ যি বিৰোধিতা কৰি আছে তানজিল হুছেইনৰ বিৰুদ্ধে, সেইসকল পুৰণা যি চামগুৰি সমষ্টি আগতে আছিল নে নাই, তেওঁলোক নতুনকে যি ৰূপহী সমষ্টি কেইবাটাও পঞ্চায়ত অন্তৰ্ভুক্ত তেওঁলোক তাত আগতে আছিল? তেখেতসকল ৰূপহী, আমাৰ যোনটো নতুনকৈ চামগুৰি সমষ্টি গঠিত হৈছে, তাতে সেইটো এই নতুন চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। কিন্তু এজন মানুহ যোনটো শ্বহীদ মাষ্টৰ আমাৰ পুৰণা সমষ্টিত আছিলে, তেখেত গড়টো আগতে আমাৰ চালপৰা পঞ্চায়তত আছিলে, এতিয়া কলিয়াবৰত নে ক'ত কৰিছে, চামগুৰিতে আছে, এতিয়া চামগুৰিতে আছে। ইয়াত কোনোবা ধৰি লওক তেনেকুৱা কোনোবা আপোনালোকৰ কংগ্ৰেছৰে হওক বা তেনেকুৱা কোনোবা বিধায়কৰ কিবা থাকিব পাৰে নেকি এনেধৰণৰ কিবা টিকেটৰ সংক্ৰান্তত? বা কোনোবা এতিয়া আমি যদি কওঁ, যিহেতু ৰূপহী সমষ্টি যিহেতু দীৰ্ঘদিন ধৰি নৰুদা ডাঙৰীয়া আছে, তেওঁলোকক উচলাই দিয়াৰ ফালৰ পৰা তেনেকুৱা কিবা থাকিব পাৰে নেকি তেওঁলোক? নাই, আমি সেইটো নাজানো। আমি তেনেকুৱা আমাৰ কোনো নাই, আমি ক'ব নোৱাৰো। কিন্তু আমাৰ সন্দেহ হৈছে এওঁলোকে বিজেপিৰ হৈ কাম কৰি আছে। প্ৰকৃত কংগ্ৰেছী নহয় নেকি? নাই, এওঁলোক প্ৰকৃত কংগ্ৰেছী নহয়। বাৰম্বাৰ এটা কথা উত্থাপন কৰি আছে, যেতিয়াই সংবাদ মাধ্যমৰ আগত তেওঁলোকে বাইদেৱৰ মন্তব্য ৰাখে, তেতিয়া যোগ্য অযোগ্যৰ কথাটো বাৰম্বাৰ আহি আছে। গতিকে আপোনালোকৰ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰে নিশ্চয় তানজিল হুছেইন, যোগ্য অযোগ্যৰ কথাটো কি ক'ব আপোনালোকে? নাই, যোগ্য অযোগ্যৰ কথা কি ক'ব? তানজিল হুছেইন এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা, আৰু আমাৰ সমষ্টিৰ মানুহে তানজিলক বিচাৰি আছে। আৰু আমাৰ তানজিল হুছেইন আমাৰ যুৱ প্ৰজন্মৰ লগত যুৱ প্ৰজন্মৰ তানজিল হুছেইনক আঁকোৱালি লৈছে। তানজিল হুছেইনে আমাৰ ৰাইজৰ লগত আমাৰ সুখ দুখত, আমাৰ যিকোনো কাম কাজত তানজিল হুছেইন জড়িত হৈ আছে, দলীয় কাম কাজত জড়িত হৈ আছে। গতিকে তানজিল হুছেইন, এখেতসকলে অযোগ্য বুলি কৈ আছে, তানজিল হুছেইন একজন যোগ্য প্ৰাৰ্থী। আৰু তেখেতসকলে যে অযোগ্য বুলি কৈ আছে, তেখেতসকলক আমি আজিলৈকে আমি কংগ্ৰেছী তেনেকুৱা কোনো কাম কাজত, কংগ্ৰেছী দলীয় প্ৰগ্ৰামত আমি তেখেতসকলক পোৱা নাই। তেখেতসকলে বিজেপিৰ হৈ কাম কৰি আছে। আমাৰ অনুমান হৈছে তেখেতসকল বিজেপিৰ হৈ কাম কৰি আছে। মানে এইবাৰ চামগুৰি সমষ্টিত পুনৰ আকৌ তানজিল হুছেইনে এইবাৰ প্ৰতিনিধিত্ব কৰিব আপুনি? হয়, তানজিল হুছেইনে টিকেট পালে তানজিল হুছেইন চামগুৰি সমষ্টিত জিকিব, এইটো আমাৰ আশা আৰু নিশ্চিত বুলি আমি ক'ব পাৰোঁ। যিহেতু বহু অভিযোগ উত্থাপন হৈ আহিছে যে ৰূপহী সমষ্টিৰ বৰ্তমানৰ বিধায়কজনৰ পুত্ৰও চামগুৰি সমষ্টিলৈ মন মেলিছে, এই ক্ষেত্ৰত তেওঁ ক'ৰবাত প্ৰৱেশ কৰিছে নেকি? নাই, তেনেকুৱা আমি কোনো পোৱা নাই। তেনেকুৱা কিবা থাকিব পাৰে নেকি? নাই, তানজিল হুছেইনক হঠাৎ যিহেতু এটা পাৰ্টি ওলাই আহিছে, আমি তেনেকুৱা আমি তেনেকুৱা পোৱা নাই। থাকিব পৰা এটা সন্দেহ আছে নেকি? নাই। এইটো আমাৰ তাত কোনো এনেকা ইনফৰমেশ্যন নাই। কিবা আছে নেকি, উচতনি আছে নেকি বুলি ভাবে? তৃতীয় পক্ষতো আমি ক'লোই যে ইয়াতে বিজেপি জড়িত হৈ আছে। তৃতীয় পক্ষ মানে এইটো 100% বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে। আপোনালোকে নিশ্চয় দেখিছে, তাত 3জন মানুহে মেইন ঘূৰি ধৰিছে। এজন হ'ল শ্বহীদ মাষ্টৰ, তেওঁ জ্ঞান বিকাশৰ গুৰি ধৰোতা,
আৰু জ্ঞান বিকাশত কাৰ পাৰ্টনাৰশ্বিপ আছে আপোনালোকে নিশ্চয় জানে, যিহেতু আপোনালোক গ্ৰুপৈৰো মানুহ আছে ইয়াত। আমাৰ বিগত নিৰ্বাচনত যোনজন নেতাই দপদপাই ফুৰিছিলে মুজিবুৰ ৰহমান ডাঙৰীয়া, তেখেতৰ তাত পাৰ্টনাৰশ্বিপ আছে নে নাই সেইটো চাওক আপোনালোকে, তেতিয়া গম পাব যে হেৰি শহীদ মাষ্টৰ কাৰ মানুহ। এতিয়া নেকিপুৰৰ কথা আহিছে, নেকিপুৰ ৰহমান যিজন প্ৰফেচৰ, তেওঁ আপুনি চাওক এয়া মিটিং কৰি আছে মুজিবুৰৰ লগত বহি, এয়া চাওক আপোনালোকে মুজিবুৰৰ লগত বহি মিটিং কৰি আছে, লগত কোন কোন আছে চাওক, গোটেইখিনি বিজেপিৰ নেতা আছে। ইয়াৰ পিছত কথা আহিছে ৰহমত, যোনজন ৰহমত বোলা মানুহ আছে, তেওঁ জিঅ'মাৰীৰ হয়, তেওঁ এই ইলেকশ্যনত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আঞ্চলিক পঞ্চায়তৰ কাউণ্টিং এজেণ্ট হৈ সোমাইছিলে, ৰেকৰ্ড আছে, আপোনালোকে ডিচি অফিচত চাব পাৰে। আৰু তেওঁৰ ভাইটিয়ে এজিপিৰ সমৰ্থিত মেম্বাৰ হৈ ইলেকশ্যন খেলিছে। এতিয়া কথাটো হ'ল তানজিল হুছেইন যে আমাৰ চামগুৰিৰ প্ৰাৰ্থী, আমাৰ 25টা মণ্ডল, 2টা ব্লক প্ৰেচিডেণ্ট, দুখন ব্লকত 2জন ব্লক প্ৰেচিডেণ্ট, 2জন যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, 25জন মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি, মই সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি, আমাৰ চবৰে সমৰ্থিত প্ৰাৰ্থী তানজিল হুছেইন। কিন্তু তেওঁলোক যে কৈ আছে তানজিল হুছেইন যোগ্য আছে বা যোগ্যতা নাই, আপোনালোকে যিটো সুধিছে, যোগ্যতা থাকা নাথাকা বিজেপিৰ মানুহে কাৰোবাক যোগ্যতা স্বীকৃতি দিব নেকি? আমাৰ দলৰ পৰা আমি প্ৰাৰ্থিত্ব বিচাৰো, কাক লাগে এইটো আমি দলেহে কৰিম, কংগ্ৰেছ দলে কৰিবলৈ নাই। এতিয়া বিজেপি দলৰ টিকেট কাক দিব লাগে সেইটো আমি কম নেকি? এতিয়া আমাৰ কংগ্ৰেছ দলৰ মানুহে আমি এই সংগঠন যিখিনি নাম কলো, প্ৰত্যেকজন সংগঠনৰ মুৰব্বীয়ে বিচাৰি আছে যে তানজিল হুছেইনৰ প্ৰাৰ্থিত্ব লাগে। এতিয়া তেওঁলোকে যে কৈ আছে যে তানজিল হুছেইন যোগ্যতা নাই, যোগ্যতা প্ৰমাণ কৰিবলৈ বিজেপিয়ে যোগ্যতা প্ৰমাণ কৰিব নেকি? বিৰোধীয়েতো এনেই কব যে বিৰোধী কেণ্ডিডেটৰ যোগ্যতা নাই। তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াত বিজেপি জড়িত আছে। যিহেতু ইয়াত কিছুমান হাইকমাণ্ডৰ কিছুমান কথা থাকে, গতিকে ইতিমধ্যে হাইকমাণ্ডে যদি বেলেগ প্ৰাৰ্থী ইয়াত থিয় কৰায় বা মিত্ৰতা হ'ব, মিত্ৰতা প্ৰাৰ্থী যদি ইয়াত থিয় কৰে, তেনেহ'লে আপোনালোকৰ কেনেকুৱা কৰিছে? এইটো হাইকমাণ্ডৰ ওপৰত এৰিছো, কিন্তু আমি কংগ্ৰেছ দলৰ পৰা আমাৰ যিবিলাক সংগঠন আছে, প্ৰত্যেক বুথ কমিটিৰ পৰা আৰম্ভ কৰি ব্লক কমিটি, সমষ্টি কমিটি, মণ্ডল যুৱ কংগ্ৰেছ, আমাৰ মণ্ডল কমিটি, NSY, প্ৰত্যেকৰ ফালৰ পৰা আমাৰ সমৰ্থিত প্ৰাৰ্থী তানজিল হুছেইন। বাকী হাইকমাণ্ডে যদি মিত্ৰতা দি দিয়ে সেইটোতো আমাৰ ওপৰত নাই। আপুনি জ্ঞান বিকাশৰ কথাটো ইতিমধ্যে উল্লেখ কৰিছে, জ্ঞান বিকাশৰ লগত আপুনি স্পষ্টভাৱে ক'লে যে মুজিবুৰ ৰহমানৰ বিজেপিৰ বা এজিপিৰ নেতা মুজিবুৰ ৰহমানৰ এটা যোগসূত্ৰ আছে বা হেৰি আছে,